Guys, welcome back my YouTube channel Akash Studio. বলক আজি বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে মোৰ ফালৰ পৰা সকলোকে মই শুভেচ্ছা জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ সো বলক সৰুকে হ'লেও অকণমান সৰুকে হ'লেও মই বিশ্ব পৰিৱেশ দিৱস ঘৰতে উদযাপন কৰিছোঁ এটা গছ পুলি ৰোপণ কৰিম আপোনালোকক দৃশ্য দেখুৱাম তো বলক তাৰ আগতে এটা কথা আজিকালি মানুহে মানে বহুত বংশবৃদ্ধি কৰিছে তাৰ ফলত বহুত গছ গছনি কাটি নষ্ট কৰি পেলাইছে নষ্ট কৰি পেলোৱাৰ সত্ত্বে এতিয়া আমাৰ পৃথিৱীত অক্সিজেনৰ পৰিমাণ কমি আহিছে আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি আছে লগতে মই কওঁ অন্য দিনত আপোনালোকে গছপুলি নুৰুলে এই দিনটোত আপোনালোকে এটা গছপুলি ৰোপণ কৰক যেনেকৈ মই কৰিছোঁ মই অন্য দিনত নুৰোঁ স্কুল থাকে চ' আজিৰ দিনটোত মই এটা গছপুলি ৰোপণ কৰিম আপোনালোকক দৃশ্য দেখুৱাম চ' ব'লক আমি হাবি পিনে ৰাওনা হওঁ চ' গাইজ আহি হাবিৰ মাজত উপস্থিত হ'লোহি মই এটা সেৱা গছৰ পুলি লগাম বুলি ভাবিছোঁ আপোনালোকে দৃশ্যটো চাই থাকক ভিডিঅ'টো ধৰিব আৰু আপোনালোকৰ নিজৰ প্ৰতি ঘৰত এটা এটা ইমান ভাল নহয় এটা পুলি লগাইছোঁ সেৱা গছৰ সেৱা গছৰ পুলিকে মই ৰোপণ কৰিছোঁ অলপ মাটি দি লওঁ মাটি দি ল'লে ভাল তো গাইজ মোৰ ওচৰত ট্ৰাইপড ভিডিঅ' ষ্টেণ্ড আদিৰ নিচিনা একো সামগ্ৰী নাই মই হাতেৰে ধৰি সাধাৰণ মোবাইল এটাত ভিডিঅ' কৰোঁ সেইবাবে আপোনালোকক মই পুলি ৰোৱা দৃশ্য মানে ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ আপোনালোকে ফটোকে চাই লওক আৰু আপোনালোকেও নিজৰ ঘৰত প্ৰতি ঘৰতে এটা এটাকৈ পুলি ৰোৱক The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways.